बरपेटा जिल्लानि हावलियाव रायजो दलनि आफादगिरि एबा एमएलए अखिल गगैया बिजेपिखौ फेजेननायनि थांखि लानायखौ फोरमायदों। पाका बेटबारि विधानसभा बियाबाव रोजा रोजा माइनरिटि हारिनि रायजो राजाफोरनि गेजेराव फैगौ 2026 मायथाइयाव बिजेपि हान्जाखौ खुंथायनिफ्राय होखारनायनि थांखि लानायखौ फोरमायो अखिल गगै बिथाङा। पाका बेटबारि विधानसभा बियाब सिंनि खन्डकार पारायाव जानाय कृषक मुक्ति संग्राम समितिनि जथुम्मायाव अखिल गगै बिथाङा बाहागो लानानै बिजेपि हान्जाखौ फेजेननानै खुंथायनिफ्राय होखारनायानो मोनसेल' थांखि होनना बुंनायजों लोगोसे बिजेपि मित्रजोटनि हेंथायै रायजोफोरखौ ज' खालामनायनि थाखाय हर सान खामानि मावगोन होननानैबो बुङो। गुबुन फारसेथिं फैगौ 2026 मायथाइयाव मित्रजोटजों लोगोसे एआइइउडिएफ हान्जाखौबो फेजेननानै गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बदरुद्दिन आजमलखौ होखारगोन होनना बुंनायजों लोगोसे 2026 मायथाइयाव जों गासिबो जयै बिसायख'थि गेलेनो नांगोन होनना बुंनानै कंग्रेस हान्जायाबो जोंजोंनो खारफाबोगोन होनना खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। 2026 पर्यন্ত এদিনো ঘৰত নুহো, মানে ৰাতি শুম, গোটেই দিনটো অকল দলৰ কাম কৰিম, বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প। মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি, এজিপি আৰু ইউপিপিএলৰ যিটো সন্মিলিত শক্তি, সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম। ভাবোঁ যে 2026 চনত বিজেপি আৰু এআইডিএফ, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ, এই দুয়োটা দলক আৰু এআইডিএফৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব। 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকওক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026ত গুহাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। কোনেও এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে, এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছাকৈ লাভ নাই। মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কয় কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি এডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল গণসমাৱেশত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজে সংকল্প লওঁ, শপত খাওঁ, কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দল আৰু সাম্প্ৰদায়িক এআইডিএফ দলক আমি পৰাজিত কৰিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপি
চৰকাৰৰ পৰা খেদিমে আমি অসমত সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰে আমি সাম্প্ৰদায়িক সংঘাত বন্ধ কৰে হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিম আৰু অসমৰ সকলো মানুহক ধনী কৰা উন্নয়নৰ ৰাজনীতি কৰে জয় আই অসম চবে চিঞৰা নাই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ইনকিলাব 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 কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ হিন্দু মুছলমানে এক হও জোৰকে হিন্দু মুছলমানে এক হও হিন্দু মুছলমানে এক হও চাচা মোবাইল বাদ দিয়ক মামা চাচাক দলিয়াই দিয়ক মামা চাচাক দলিয়াই দিয়ক মামা চাচাক দলিয়াই দিয়ক সকলো ৰাইজে এক হও সকলো ৰাইজে এক হও সকলো ৰাইজ ছাব্বিছৰ কাৰণে সাজু হওক সকলো ৰাইজ ছাব্বিছৰ কাৰণে সাজু হওক সকলো বিৰোধী দল এক হওক সকলো বিৰোধী দল এক হওক বিজেপিৰ বিৰুদ্ধে সকলো এক হওক ইনকিলাব ইনকিলাব